हेलो एवरीवन कुबेसुनुं साजी आपनालोকক মই বনাই দেখাম লিগাং স্পেশাল পেৰেড অয়িঙৰ ৰেচিপি। এই তেলখিনি গৰম হোৱাৰ লগে লগে দিছো কাটি থোৱা পিয়াজ আৰু গাহৰি মাংসখিনি আৰু দিছো হালদি পাউডাৰ অলপমান নিমখ এইখিনি ভালদৰে এতিয়া ভাজি লম। ভাজাৰ পাছত ইয়াতে দিছো আদা নহৰু জলকীয়াৰ পেষ্টখিনি মাংসখিনি আধা ভাজাৰ পাছত ইয়াতে মই এক্সট্ৰাকে উলাই ললো আৰু একেটা কেৰাহীতে দিছো পিয়াজখিনি ৰঙচুৱা হলৈকে ভাজি লৈছো। তাৰ পাছত ইয়াতে দিছো মাটিমাহখিনি অলপমান ভাজি ললো। তাৰ পাছত দিছো এয়া পানীখিনি অলপমান উতলা আহাৰ পাছত ইয়াতে দিছো চাউদা খাৰ। আপোনালোকে ঘৰত নিজে বনোৱা খাৰো দিব পাৰে, যেহেতু আমাৰ শেষ হৈ গল সেয়েহে ইয়াতে চাউদা খাৰ আৰু ইয়াতে কেইটামান কুমলীয়া কচুপাত দি দিছো আৰু লগতে এয়া নহৰু পাতো দি দিছো। এতিয়া মাটিমাহখিনি অলপমান মিহি কৰি লম। তাৰ পিছতে দি দিছো ভাজি থোৱা গাহৰি মাংসখিনি মাকৈ হেকত দি দিছো খুন্দি লোৱা আদা নহৰু পেষ্টখিনি আৰু ধনিয়া পাত আৰু ইয়াতে তেলখিনি পকাই লৈছো। আগতে এয়া হেতাতে পকাই লৈছো আৰু ইয়াতে দিছো কেইটামান নহৰু এনেকৈ কাটি লৈছো কুমলীয়া নহৰুবিলাক আৰু ইয়াতে এতিয়া গৰম হোৱা পকাই লোৱাৰ পাছত ইয়াতে এনেকৈ দি দিছো। আৰু মাটিমাহৰ চব্জিত এনেকৈ তেল থকা মাংসখিনি দিলেহে বেছি খাই ভাল লাগে। আৰু লিগাং স্পেশাল পেৰেড অয়িংখিনি ৰেচিপি ৰেডি হৈ গ'ল।